আজি লৈ আহিছোঁ এটা নতুন ব্লগ। বাৰ ঘৰত পূজা পাতিবলৈ ওলাইছোঁ আৰু আমি কেইটা সাজু হৈছোঁ বাৰ ৰুমলৈ যাবলৈ। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমি যাবলৈ ওলালোঁ। বাৰ ৰুমত নাৰায়ণ পূজা পাতিছোঁ। ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। পরানরা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেটেৰে। হেল্ল' এভৰিৱান, আহি পালোঁ। এতিয়া মই য'ত আহিম বুলি কৈছিলোঁ এয়া বাৰ নতুন ঘৰ। প্ৰথমে ফ্ৰেছ হৈ লওঁ, তাৰপিছত গোটেইখিনি দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পূজাৰ যা যোগাৰ চলি আছে, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। এয়া মা বা আইতাই যোগাৰ কৰি আছে। আৰু এয়া পুৰোহিত আহি পালে, আহিয়ে যা যোগাৰ কৰিবলৈ ধৰিলে। এয়া ঘৰৰ মানুহখিনি। আৰু এয়া ভোগ বনোৱাৰ প্ৰস্তুতি চলিছে। আৰু এতিয়া দেও পূজা আৰম্ভ কৰিলে। ওম সত্যনারায়ণং দেব শুক্লবর্ণ হংস চক্র গদা পদ্ম বনমালা বিভূষিতম ওম শ্রীকৃষ্ণ নারায়ণ নমঃ ওম চন্দ্র করকম মুদ্রাম সংকীর্ণ মন্ত্রস্য। এতিয়া ভিন্দৌ পূজাত বহিবলৈ ওলাইছে। যিহেতুকে ভিন্দৌৰ বাৰবাৰ পূজাখন পতা হৈছিলে, সেয়েহে ভিন্দৌ পূজাত বহিবলৈ ওলাইছে।
বেছি ভালকৈ দেখুৱাব নোৱাৰিলেও কিছু কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। কিছু ভুলকানত লগা দেৱ নিৰ্মাল্যঞ্জত এনেকৈ ল'ব লাগে কাশ্যপ ঋষিগত ওম দেৱ নিৰ্মাল্যঞ্জত কাশ্যপ নাৰায়ণ নমঃ সিন্ধুতে আসুঞ্জং নমঃ আঞ্জং নমঃ ওম প্ৰলব্ধ দেৱতা ওম প্ৰলব্ধ আমনাদে ওম শ্ৰীকৃষ্ণ নাৰায়ণ নৈবদ্য নমঃ নৈবদ্য সম্প্ৰদায় ওম সত্যনাৰায়ণ ফাগুনে জল নেকি এইখন ফাগুনে জল হৈছে নেকি লম্বা পারবে না প্রণামটো তুমি যি ভাবা মনত তাৰে ফল পাবা একদম একান্ত মনে এয়াই আছিল আজিৰ ভিডিঅ'। বেছি দেখুৱাব নোৱাৰিলোঁ যদিও অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰলৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আগতে লাভ কৰে। ধন্যবাদ।